কৰোনাৰ সমস্যা শেষ নহওঁতে এটা আকৌ ডাঙৰ সমস্যা আৰম্ভ হ'ল, যিটোৰ নাম হৈছে আমফান, যিটোৱে নেকি বাংলাদেশ, উৰিষ্যা, ৱেষ্ট বেংগলৰ লগতে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি অঞ্চল আছে তাতো প্ৰভাৱ পেলাব। তো এই ভিডিঅ'টোত আজি আমি জানিম যে এই আমফান কি, ইয়াৰ ক্লাছিফিকেশ্যন কি, ই কেনেকৈ উৎপত্তি হ'ল আৰু ইয়াৰ নামটো যে আমফান সেইটো কেনেকৈ ডিটাৰমাইন কৰিলে। তো বলক তেনেহ'লে আমাৰ ভিডিঅ'টো আজি আমি আৰম্ভ কৰোঁ। 15 মে 2020 তাৰিখে IMD মানে ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে এলাৰ্ট কৰিছিলে যে আন্দামান নিকোবৰ দ্বীপপুঞ্জত এটা ধুমুহাৰ সৃষ্টি হৈছে, যিটোৱে নেকি উৰিষ্যা, বাংলাদেশৰ লগতে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান এৰিয়াটো এফেক্ট কৰিব পাৰে, যিটোৱে নেকি প্ৰথমতে তামিলনাডু, তাৰপিছতে উৰিষ্যা, ই টাৰ্ণ কৰি তামিলনাডুৰ পৰা টাৰ্ণ কৰি পেলাই উৰিষ্যা, তাৰপিছত ৱেষ্ট বেংগল, বাংলাদেশ, তাৰপিছতে অসমৰ উত্তৰ পূব দিশত মানে ধুবুৰী চাইডে, সেই চাইডে অলপ এফেক্ট কৰিব বুলি কৈছিলে। এই আমফানটো সৃষ্টি হৈছিলে ভাৰত মহাসাগৰত। প্ৰথমতে এইটো লোৱাৰ প্ৰেছাৰ এৰিয়া হিচাপে ডিটাৰমাইন কৰা হৈছিলে, কিন্তু পিছত এইটো মানে প্ৰায় 19 তাৰিখ নে 18 তাৰিখে এইটো ডিটাৰমাইন কৰিলে যে এইটো ছুপাৰ চাইক্লন হয়। ছুপাৰ চাইক্লন কিয় হয় এইটো মই অলপ পাছতে কৈ আছো। কিন্তু বিজ্ঞানৰ এইটো এটা বহুত ডাঙৰ সফলতা বুলি ক'ব লাগিব, কাৰণ আগৰ দিনতে যদি এনেকুৱা ধুমুহাৰ সৃষ্টি হয় তেনেহ'লে আগৰ দিনত মানে জনা নাছিলে যে এনেকুৱা এটা হ'ব, কিন্তু এতিয়া কমচে কম 4-5 দিনৰ আগত এলাৰ্ট কৰি দিব পাৰিছে যে এনেকুৱা এটা ডাঙৰ ধুমুহাৰ সৃষ্টি হৈছে, যিটো কাৰণে এলাৰ্ট কৰি দিব পাৰিছে। সেইটো আমি এটা বিজ্ঞানৰ বহুত ডাঙৰ সফলতা বুলি ক'ম। এতিয়া ইয়াৰ পিছতে যে আমফানটো নামাকৰণ কেনেকে কৰা হয়, যিহেতুকে আগৰে পৰা ধুমুহা হৈ আছিলে, সেইটো কাৰণে 2004 চনত এটা সংস্থা গঠন হ'ল, যিটোৰ নাম হৈছে WMO মানে ৱৰ্ল্ড মেট্ৰলজিকেল অৰ্গেনাইজেশ্যন, যিটোৱে নেকি 2004 চনৰ পৰা 2020 চনলৈ হ'ব লগা সকলোবোৰ ধুমুহাৰ নামাকৰণ কৰিলে। আৰু সেই লিষ্টখনত 8খন দেশে কৈছিলে যে আমি 2004 চনৰ পৰা 2020 চনৰ ভিতৰত যিখিনি ধুমুহা হ'ব, সেই সকলো ধুমুহাৰ আমি এটা কমন মানে নাম দিম। তো সেই লিষ্টখনৰ মতে এতিয়া যিটো ধুমুহা হৈছে সেইটো ধুমুহাৰ নাম হৈছে আমফান। তো সেই লিষ্টখনত 8খন দেশ আছিল। সেই 8খন দেশৰ ভিতৰতে আছিল বাংলাদেশ, ভাৰত, মালদ্বীপ, ম্যানমাৰ, ওমান, পাকিস্তান, শ্ৰীলংকা আৰু থাইলেণ্ড। এতিয়া সেইখনৰ মতে এতিয়া যিটো ধুমুহাৰ সৃষ্টি হৈছে সেই ধুমুহাটোৰ নাম হৈছে আমফান, যিটো নেকি নাম দিছে থাইলেণ্ডে। তো এতিয়া সেইখন লিষ্ট আছিলে 2004 চনৰ পৰা 2020 চনলৈকে, কিন্তু এতিয়াৰ পৰা 2020ৰ পৰাতো আকৌ ধুমুহা হ'ব। সেইকাৰণে 2020ৰ পৰা আকৌ এখন এতিয়া লিষ্ট প্ৰডিউচ হ'ব, যিখনে নেকি 2020ৰ পাছৰ যিখিনি ধুমুহা হ'ব সেইখিনি নামাকৰণ কৰিব। আৰু তাত 8খন দেশ নহয়, আগতে 8খন দেশে তাত নামাকৰণ কৰিছিলে, এতিয়া তাত আৰু 5খন যোগ হৈছে। তাত এতিয়া টোটেল 13খন দেশে নামাকৰণ কৰিব 2020ৰ পৰা। কিবা এটা ধাৰ্য কৰিলেও 2020ৰ পৰা বোলে 2040লৈকে যিখিনি হ'ব লাগিব তেনেকে তেওঁলোকে মানে কনচিডাৰ কৰি ল'ব। তো তেনেকে যদি চাবলৈ যোৱা হয়, এই আমফানৰ পাছত যিটো ধুমুহা হ'ব সেইটো ধুমুহাৰ নাম হ'ব নিচল, তাৰপিছতে ভাৰতে দিব গতি, তাৰ পাছতে ইৰাণে দিব নবদ। তো তেনেকেই এই ধুমুহাবোৰৰ নামাকৰণ কৰা হয়। আৰু এই ধুমুহাটো প্ৰথমতে লোৱাৰ প্ৰেছাৰ এৰিয়া হিচাপে ঘোষণা কৰা হৈছিলে, তাৰ পিছতে IMD মানে ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে এইটো ছুপাৰ চাইক্লন বুলি ক'লে, কাৰণ ই প্ৰতি ঘণ্টাত 62 কিলোমিটাৰ/আৱাৰতকৈ বেছিকে আহিব ল'লে। এতিয়া কিছুমান এৰিয়াত এতিয়া আহি আছে, এতিয়া কিছুমান এৰিয়াত দেখা গৈছে যে 260 কিলোমিটাৰ প্ৰতি ঘণ্টাত আহিবলৈ লৈছে। তো কিমান ভয়ংকৰ হ'ব পাৰে সেইটো আপোনালোকে নিশ্চয় চিন্তা কৰি চাব পাৰে। আৰু এতিয়া আহিলে যে ইয়াৰ ক্লাছিফিকেশ্যন, এই যে কিছুমানক এতিয়া চাইক্লন বুলি কয়, কিছুমানক ছুপাৰ চাইক্লন বুলি কয়, কিছুমানক লোৱাৰ প্ৰেছাৰ এৰিয়া বুলি কয়। কিয় কোৱা হয় এই ধুমুহাখিনি ইমানখিনি কেটেগৰী কেনেকে কৰিলে? এইটো ডিপেণ্ড কৰে মাত্ৰ বতাহৰ স্পীডৰ ওপৰত ডিপেণ্ড কৰি পেলাই ক্লাছিফিকেশ্যন কৰা হৈছে ধুমুহাখিনিক। সেই ধুমুহাখিনিক 7টা ভাগত ভাগ কৰা হৈছে। প্ৰথমটো হৈছে লোৱাৰ প্ৰেছাৰ এৰিয়া, তাৰপিছত হৈ গ'ল ডিপ্ৰেছন, তাৰপিছত হৈ গ'ল ডিপ ডিপ্ৰেছন, তাৰ পাছতো হৈ গ'ল চাইক্লনিক ষ্টৰ্ম, তাৰ পাছতো হৈ গ'ল চিভেন চাইক্লনিক ষ্টৰ্ম, তাৰপিছত ভেৰি চিভেন চাইক্লনিক ষ্টৰ্ম, তাৰপিছত আহে ছুপাৰ চাইক্লনিক ষ্টৰ্ম। তো এনেকে ক্লাছিফিকেশ্যন কৰা হয় এই ধুমুহাখিনি। IMDয়ে কৈছে যে 20 তাৰিখ 2020ত মানে কাইলৈ পৰা আৰম্ভ কৰি পেলাই এই ধুমুহাৰ প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰিব। প্ৰথমতে উৰিষ্যা, তাৰপিছত ৱেষ্ট বেংগল, তাৰপিছত বাংলাদেশ, তাৰপিছত উত্তৰ পূৰ্বাঞ্চলৰ কিছু অঞ্চল তাত মানে সৰু ধুমুহা, বৰষুণ আৰু বতাহৰ সৃষ্টি হ'ব পাৰে। সেইটো কাৰণে আপোনালোক সকলো সতৰ্ক হৈ থাকক
আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব ভিডিঅ'টো, আৰু লগতে চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে। পুনৰবাৰ এনেকুৱা জানিবলগীয়া ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই। আৰু এটা কথা, মোৰ এই চেনেলটো বেষ্ট কৰিছে অকল এডুকেশ্যনৰ ওপৰত, মানে আপোনালোকে যদি মোৰ চেনেলটোলৈ এবাৰ লেণ্ড কৰে তেনেহ'লে কিবা নহয় কিবা এটা শিকিয়ে যাব। সেইটো কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ভুলতো নাপাহৰিব। থেংক ইউ।